খবৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু ময়ো ভালে কুশলে আছোঁ। কাৰণ আজি মোৰ ভিডিঅ'টো কি ক'ম থাম্বনেইল চাইটো আপোনালোকে গম পাইছে তাৰ বিষয়ে আৰু আলোচনা নকৰোঁ কিউকি ভিডিঅ'টো দীঘল হৈ যাব আৰু আপোনালোকে বহুত বৰ হৈ যাব সেইকাৰণে আৰু তাৰ বিষয়ে নকওঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মোৰ আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট যদি মোৰ ভিডিঅ'টো চাই পেলাই ভাল পায় তেতিয়াহ'লে প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব আৰু কমেণ্ট কৰিবৰ কাৰণে নাপাহৰিব। আৰু যিসকলে অলৰেডি মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মোৰ অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ। তেতিয়াহ'লে আহক ফ্ৰেণ্ড দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে ফ্ৰেণ্ড মই লৈছোঁ অলপমান নাৰিকলৰ তেল 1 চামুচ নাৰিকলৰ তেল লৈছোঁ মই প্ৰথমতে। নাৰিকলৰ তেলে আমাৰ স্কিনটো বহুত ধুনীয়া টাইট কৰি ৰখাৰ লগে লগে আমাৰ স্কিনটো উজ্জ্বল কৰি ৰাখে আৰু সহজতে ড্ৰাই হ'বলৈ নিদিয়ে। সেইকাৰণে মই নাৰিকলৰ তেল দিছোঁ। আপোনালোকেও নাৰিকলৰ তেল দিব। ইয়াৰ পিছত ফ্ৰেণ্ড মই লৈছোঁ 1 চামুচ গাখীৰ। গাখীৰটো মই লৈছোঁ কেঁচা গাখীৰ। আপোনালোকে বইল গাখীৰ নিদিব আৰু যদি নহয় ঘৰত কেঁচা গাখীৰ নাথাকে তেতিয়া বইলো দিব পাৰে, কিন্তু কেঁচা গাখীৰেই বেছি ভাল হয়। গাখীৰত প্ৰচুৰ পৰিমাণে প্ৰ'টিন থাকে আৰু গাখীৰে আমাৰ স্কিনটো হেল্ডি কৰি ৰাখে, বহুত টাইট কৰাটো সহায় কৰে আৰু স্কিনটো বহুত হেল্ডি কৰি ৰাখে, স্বাস্থ্যকৰ স্কিন দেখা যায়। সেইটো কাৰণে মই গাখীৰ দিলোঁ। ইয়াৰ পিছত ফ্ৰেণ্ড মই লৈছোঁ অলপমান 1 চামুচ গোলাপ জল। গোলাপ জলে আমাৰ স্কিনটো পৰিষ্কাৰ কৰাৰ লগে লগে স্কিনটো নিমজ কৰি ৰাখে, স্মুথ কৰি দিয়ে আৰু স্কিনটো জিলিকি থকাত সহায় কৰে আৰু স্কিনটো যথেষ্ট পৰিমাণে চাফা কৰি দিয়ে। সেইকাৰণে মই 1 চামুচ গোলাপ জল দিলোঁ। আপোনালোকে যদি গোলাপ জল নাথাকে তেতিয়াহ'লে ফিল্টাৰ কৰা পানীও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ পিছত ফ্ৰেণ্ড মই ল'ম অকণমান হালধি। হালধি আমাৰ কালাৰটো বহুত ধুনীয়া কৰাৰ লগতে হালধি মানে আমাৰ স্কিনত পিম্পলছ আদি হ'বলৈ নিদিয়ে, স্কিনটো বহুত সুস্থ কৰি ৰাখে। সেইকাৰণে হালধি দিলোঁ মই। লগতে হালধি লগোৱাৰ ফলত আমাৰ স্কিনত অতি সহজতে কোনো বেমাৰে দেখা নিদিয়ে, একো বেমাৰে বা গুটি পিম্পলছ একো আদি নহয়। ইয়াৰ পিছত ফ্ৰেণ্ড মই ইয়াৰ লগত মিলাই আছোঁ অলপমান নেমু। নেমু আমাৰ স্কিনৰ কাৰণে বহুতেই ভাল, বহুতেই হেল্ডি হয়। নেমু চি ভিটামিন থাকে। নেমু আমি খালেও আমাৰ স্বাস্থ্যৰ কাৰণে বহুত উপযোগী হয় আৰু ঠিক তেনেকৈ স্কিনৰ কাৰণেও আমাৰ বহুত উপযোগী হয়। সেইকাৰণে মই নেমু এড কৰিছোঁ। নেমুটোৱে আমাক বহুত ভাল উপকাৰ কৰে স্কিনৰ, সেইটো কাৰণে নেমু দিব লাগে। এতিয়া ফ্ৰেণ্ড মই মিশ্ৰণটো ভাল কৰি মিক্স কৰি ল'ম। ভাল কৰি মিক্স কৰি মই এপ্লাই কৰিম। ভাল কৰি গোটেইকেইটা ভাল কৰি মিলাই লৈছোঁ। মিলাই কৰি পেলাই মই মুখত এপ্লাই কৰি পেলাই দেখাম, মুখত লগাই পেলাই দেখাম। ফ্ৰেণ্ড ভিডিঅ'টো কমপ্লিট কৰি চাব বুলি আশা কৰিলোঁ আৰু যদি মোৰ ভিডিঅ'টো চাই পেলাই ভাল পায় তেতিয়াহ'লে প্লিজ এটা ছাবস্ক্ৰাইবো কৰি দিব আৰু লাইকো কৰিব আৰু কমেণ্টো কৰিবৰ কাৰণে নাপাহৰিব। তো ফ্ৰেণ্ড মই এতিয়া এইখিনি ভালদৰে মিলাই পেলাই মই আপোনালোকক এবাৰ লগাই পেলাই দেখাম। আপোনালোকে লগোৱাটো এবাৰ ভালদৰে চাব বুলি আশা কৰিছোঁ। তো মই মিলাই আছোঁ। এই পেকটো বহুতেই ভাল। যদি আপোনালোকে ৰেগুলাৰ ইউজ কৰে তেতিয়াহ'লে নিজেই ফল পাব আৰু ৰেগুলাৰ ইউজ কৰিলে সকলো বস্তুৰ ৰিজাল্টটো ভাল হয়। এদিন কৰি পেলাই বাদ দিলে ৰিজাল্ট ভাল নহয়। আপোনালোকে ৰেগুলাৰ ইউজ কৰি পেলাই চাব, তাৰপিছত মোক কমেণ্টত জনাব। ফ্ৰেণ্ড মই এতিয়া লগাই আছোঁ আৰু যেতিয়া লগাই অলপমান লাহে লাহে অকণমান মাছাজ কৰি পেলাই এনেই মাছাজ কৰি পেলাই লগাব। তেতিয়া নোমৰ গুৰিলৈকে সোমাই যাব আৰু অতি সোনকালে তেতিয়া কাম কৰিবলৈ ষ্টাৰ্ট কৰিব পেকটোৱে। আৰু ফ্ৰেণ্ড এই পেকটো অকল মুখতেই নহয়, আপোনালোকে গোটেই বডিটোত লগাব পাৰে, হাত ভৰিটো লগাব পাৰে। তেতিয়া স্কিনটো বহুত ভাল হৈ থাকে আৰু স্কিনত কোনো বেমাৰে দেখা নিদিয়ে। বহুতেই ভাল হয় এই পেকটো। এবাৰ লগাই পেলাই কেইদিনমান লগাই পেলাই আপোনালোকে চাই পেলাই এটা ভাল ৰিজাল্ট পাব। মই আশা কৰিছোঁ আপোনালোকে ভালদৰে এইটো লগাব। ফ্ৰেণ্ড যদি মোৰ ভিডিঅ'টো চাই পেলাই ভাল পায় তেতিয়াহ'লে প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব আৰু কমেণ্ট কৰিবৰ কাৰণে নাপাহৰিব ফ্ৰেণ্ড।
এই পেকটো আপোনালোকে গোটেই শৰীৰত লগাব, হাত ভৰি গাত গোটেইটো লগাব, এটা ভাল ৰিজাল্ট পাবৰ কাৰণে লগাব আৰু ৰেগুলাৰ ইউজ কৰিব, তেতিয়া আপোনালোকে অতি সোনকালে ৰিজাল্টটো পাব। তাৰপিছত মোক এটা কমেণ্ট কৰি জনাব ফ্ৰেণ্ড। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম, তেতিয়ালৈকে টেক কেয়াৰ, বাই বাই।